নমস্কাৰ, মই পৰিণীতা। আপোনালোক সকলোকে মোৰ উন্নতি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰো ভাল। আৰু এয়া ৰাতিপুৱাই 4:30মান বজাত আমি যাবলৈ ওলাইছোঁ ধুবুৰীলৈ বুলি। যিহেতু কোকৰাঝাৰৰ পৰা ধুবুৰী প্ৰায় ওচৰে হয় আৰু যিহেতু মোৰ লগৰ ছোৱালীজনীৰ ঘৰ তাতে, তো তাই আমাক গাইড কৰিব আৰু আমি যিবিলাক চাবলগীয়া জেগা আছে সেইবিলাক চাম বুলি আজি ৰাতিপুৱাই ওলাই আহিছোঁ। আৰু কোকৰাঝাৰ ষ্টেচনৰ পৰা আমি যাবলৈ ওলাইছোঁ চাপদগ্ৰাম ষ্টেচনলৈ। তাৰপিছত লগৰজনীয়ে লৈ অহাত আমি এই দুখন টমটম ভাড়া কৰি আমি আহি পালোঁ মহামায়া থান। খুব বেছি ভাল লাগিল গৈ। মই যিখিনি ক্লিপ আছে মই দেখুৱাম, কিন্তু ভিডিঅ'টো বহুত আগৰ হয়, মানে মোৰ ফোনটো কিবা বেয়া হোৱাৰ কাৰণে মই আপলোড কৰি দিব হোৱা নাছিলে। যিখিনি আছে ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এই ভিডিঅ'টো মই দুটা পাৰ্টত দিম, যিহেতু মই আৰু কিছুমান ঠাইলৈও গৈছিলোঁ, যিখিনি আপোনালোকক দেখুৱাম বুলি মই ভাবিছোঁ। আৰু যিসকলে দেখা নাই চাওক, বহুত বেছি ধুনীয়া জেগা। আমি শুনাৰ দৰে আচলতে ধুবুৰীখন নহয়, বহুত বেছি ঐতিহ্যমণ্ডিত মানে ঠাইৰে ভৰপূৰ, বহুত ধুনীয়া ধুনীয়া চাবলগীয়া জেগা আছে। এই ভিডিঅ'টো আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ছেকেণ্ড পাৰ্টটো সোনকালে দিম।